অনুশীলনী 2.3 ক্লাছ 10 এই প্ৰশ্নবোৰ কৰিম এতিয়া বহুপদ এইবোৰ জনাৰ আগতে আমি জানিব লাগিব বাহ্য ভাজক ভাগফল ভাগশেষ যেনেকৈ আমি এমিচনত পাইছিলোঁ ন ঠিক তেনেকৈ বুজি পাব লাগিব এতিয়া অনুশীলনী 1.1 যেনেকৈ কৰিছিলোঁ আমি 1.1 কি কৰিছিলোঁ আমি কৰিছিলোঁ ন তো ইউক্লিডৰ বিভাজন প্ৰমেয় ইউজ কৰিছিলে তাৰ ফৰ্মুলাটো কি আছিলে তাৰ ফৰ্মুলা আছিলে আমাৰ আছিলে a ইকুৱেল বি কিউ প্লাছ আৰ আছিলে ন চ' এতিয়া আমি এইটোৱে ইয়াত যেনেকৈ কৰিছিলোঁ আমি ক্লাছ 1.1 যেনেকৈ কৰিছিলোঁ ঠিক তেনেকৈ কৰিম এতিয়া তাত আমি পাইছিলোঁ তাত বাহ্য ভাজক এইবোৰ পাইছিলোঁ নহয় এ বি কিউ প্লাছ আৰ ঠিক তেনেকৈ এতিয়া আমি লিখি যাম কোনটো কি হয় বাহ্য ইকুৱেল ভাজক ইনটু ভাগফল প্লাছ ভাগশেষ চ' এতিয়া আমাৰ এইটোকে কৈছে এতিয়া এইটো হৈ গ'ল এ ইকুৱেল বি কিউ প্লাছ আৰ এইটো কৰিব কৈছে আমি এতিয়া আমাক ক্লাছ এনে অনুশীলনী 1.3 দিছে পি অফ এক্স বহুপদটোক জি অফ এক্স বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল ভাগশেষ নিৰ্ণয় কৰা আমাক এতিয়া কৈছে পি অফ এক্স এইটো এটা দিছে জি অফ এক্স এইটো দিছে জি অফ এক্স এইটো আছে পি অফ এক্স এইটো আছে এইটো হৈ গ'ল আমাৰ এতিয়া ভাজক এইটো ভাজ্য এইটো আমি ডিভাইড কৰিব লাগিব জি অফ এক্স আৰু পি অফ এক্স ইয়াত অনুশীলনী 2.3 কুৱেশ্যন নম্বৰ চাওঁ কুৱেশ্যন নম্বৰ কিমান আছিলে 1 একটো কি দিয়া আছিলে পি অফ এক্স এক্স কিউব পি অফ এক্স ইকুৱেল কিমান আছে এক্স কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 3 জি অফ এক্স আছে x স্কুৱেৰ মাইনাছ 2 চ' এইটো হৈ গ'ল আমাৰ এতিয়া ভাজ্য এইটো হৈ গ'ল ভাজক চ' আমি ইয়াত এইটো এনেকুৱা হিচাপে কৰিব লাগিব এতিয়া আমি কেনেকৈ কৰিছিলোঁ ন ইয়াত হৈ গ'ল এতিয়া জি অফ এক্স ইয়াত হৈ গ'ল পি অফ এক্স এতিয়া আমি ডিভাইড কৰি উলিয়াব লাগিব বস্তু চাওঁ এতিয়া ইয়াত এইটো হৈ গ'ল এতিয়া সলিউশ্যন সমান কৰিছোঁ এতিয়া পি অফ এক্সক জি অফ এক্সেৰে হৰণ কৰি আমি পাওঁ কি পাওঁ এতিয়া চ' এতিয়া ডিভাইড কৰি চাওঁ কি আছিলে জি অফ এক্স কিমান আছিলে এক্স স্কুৱেৰ মাইনাছ 2 পি অফ এক্স কিমান আছিলে এক্স কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 3 এতিয়া চাব লাগিব আমি প্ৰথম বৰ্ডটো চাম প্ৰথম বৰ্ডটো কি আছে প্ৰথম সংখ্যাটো বহুপদটো এক্স কিউব আছে ইয়াত আছে x2 আছে এতিয়া এক্স ইয়াত তিনিটা আছে দুটা আছে আৰু এটা হ'বলৈ কি হ'ব লাগিব ইয়াত এক্স আহিব লাগিব চ' কিমান হ'ল এক্স আৰু এক্স স্কুৱেৰ এক্স কিউব হৈ গ'ল এতিয়া মাইনাছ আছে এতিয়া এইটো ইনটু কৰিম 2x হৈ গ'ল এতিয়া 2x থকা বহুপদটো কোনটো ইয়াত আছে 3x স্কুৱেৰ আছে স্কুৱেৰ নহ'ব চ' অনলি 2x থাকিব লাগিব ইয়াত 2x আছে ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছে মাইনাছ কি হ'ব মাইনাছ হ'ব চ' 2x এইটো মাইনাছ কৰি দিওঁ এতিয়া আমি হৰণ কৰিলে গম পাওঁ যে ইয়াত চবতে মাইনাছ এটা লাগি যায় মাইনাছ চিন আহি যাব চ' এতিয়া কি হ'ব এইটো কাটি যাব এইটো কি হ'ব মাইনাছ চিনৰ কাৰণে মাইনাছ 3x স্কুৱেৰ থাকি গ'ল ইয়াত কি হ'ল মাইনাছে প্লাছ হৈ গ'ল প্লাছ আকৌ এফালে প্লাছ আছে কিমান হ'ব 7x হ'ব ডাঙৰ সংখ্যাটোত কি আছে ডাঙৰ সংখ্যাৰ চিনটো কি আছে প্লাছ আছে ইয়াত প্লাছ চিন আহিব এফালে কি আছে মাইনাছ 3 এতিয়া কি আছে ইয়াত আমাৰ ইয়াত আছে 3x স্কুৱেৰ আৰু ইয়াত ইনটু কৰিব লাগে x স্কুৱেৰ আমাৰ এতিয়া কি আছে x স্কুৱেৰ থাকি যাব আৰু লাগিব কি এতিয়া আমাক 3 লাগিব আগফালে মাইনাছ থকাৰ কাৰণে মাইনাছ নিলে লাগিব আৰু 3 এটা লাগিব এতিয়া 3 আৰু এইটো ইনটু কৰিলে কি হ'ব 3x স্কুৱেৰ চ' মাইনাছ আছে মাইনাছ 3x স্কুৱেৰ হৈ গ'ল তাৰপিছত কি আছে আকৌ আছে 2 আৰু 3 আছে 2 3 গুণ 6 এতিয়া 2 3 গুণ 6 ইয়াত নহ'ব ইয়াতো x আছে কিন্তু ইয়াত নাই চ' ইয়াত হ'ব
6 মাইনাছ আছে ইয়াত আছে মাইনাছ মাইনাছে কি হ'ব প্লাছ হৈ গ'ল তো এইটো মাইনাছ হেৰি কৰি দিওঁ এতিয়া ইয়াতো মাইনাছ আছে কিন্তু এই মাইনাছৰ তলত এটা প্লাছ আছে বুলি কৈছিলোঁ ন ইয়াত মাইনাছ ইয়াত মাইনাছ এডাল হ'ব ইয়াতো মাইনাছ হৈ যাব চ' কি হ'ব এতিয়া মাইনাছে প্লাছ হৈ গ'ল প্লাছে মাইনাছ দুইটা কাটি যাব ইয়াত কি হ'ব প্লাছ 7x ইয়াত থাকি গ'ল ইয়াত আছে প্লাছ মাইনাছ ডাঙৰ সংখ্যা আগত কি আছে মাইনাছ চিন আছে মাইনাছ হ'লে আৰু 9 ইয়াত মাইনাছ চিন আছে কাৰণে ইয়াত মাইনাছ হৈ গ'ল চ' গতিকে ভাগফল লিখি দিয়া ভাগফল সমান কিমান পাইছোঁ x - 3 আৰু ভাগশেষ কিমান পালোঁ 7x - 9 2 নম্বৰটো চাওঁ এতিয়া ইয়াত p of x কিমান আছে p of x আছে x to the power 4 minus 3x square plus 4x plus 5 g of x কিমান আছে g of x আছে x square plus 1 minus x ইয়াত চাব এতিয়া আমাৰ এইটো বহুপদটো মাত্ৰা বুচাম এতিয়া মাত্ৰা বা ঘাত বুচাম একাদিক্ৰমে আছে নে নাই ইয়াত x to the power 4 আছে minus 3x square আছে কিন্তু আমি এইটো একাদিক্ৰমে মিলাই ল'ম ইয়াত চাবা কেনেকৈ মিলাই ল'ম এতিয়া এইটো এতিয়া কি হ'ব x to the power p of x তো আমি বনাই ল'ম এতিয়া কি হ'ব x to the power 4 minus 0 into x to the power 3 এতিয়া চাবা 0 লগত x to the power 3 ইনটু কৰিলে 0 হ'ব সো এটো 0 থাকক মাইনাস নেক্সট কি আছে এটো 3x স্কয়াৰ প্লাস 4x প্লাস 5 এটা এটো হ'ল আমাৰ p of x এটো হ'ল g of x এতিয়া p of x বহুপদটোক g of x বহুপদৰে হৰণ কৰি আমি পাওঁ কেন পাম চাওঁ ডিভাইড কৰি দিয়া জিৰ' এতিয়া চোৱা x এৰ চাওঁ এতিয়া x 4টা আছে ইয়াত দুটা আছে ইয়াত আৰু দুটা আহিবলৈ কি বলিব x স্কয়াৰ আনিব লাগিব সো ইয়াত কি হৈ গ'ল x to the power 4 এতিয়া নেক্সট টাইম 1 লগত 1x স্কয়াৰ ইনটু কৰিলে কি হ'ব x স্কয়াৰ হ'ব প্লাস আছে নে প্লাস হ'ব স্কয়াৰ ক'ত আছে এটো আছে প্লাস আছে প্লাস কিমান হবে এটো অনলি x স্কয়াৰ এতিয়া কি হ'ব x দুটা আছে ইয়াত তিনটা আছে ইয়াত দুটা আছে ইয়াত এটা আছে এটো কি হ'ব x কিউব হ'ব এতিয়া কি হ'ব প্লাস আছে মাইনাস ইয়াত কি হ'ব x কিউব হৈ গ'ল এটো আমি কৈ চাম এতিয়া চোৱা ইয়াত আমি তো আগতে কৈছিলো ইয়াত মাইনাস হৈ যাব ইয়াত মাইনাস হৈ যাব ইয়াতো মাইনাস হৈ যাব সো এতিয়া এটো কাটা গুচি গ'ল ইয়াতে কি হ'ব এটো সংখ্যাটো বহুপদটো 0 হয় এতিয়া 0 পাই তো মাইনাস কৰিলে হেৰি হ'ব ইয়াত যিমান আছে সিমানে বহিব x to the power 3 তাৰ পিছত ইয়াত আছে তিনটা x স্কয়াৰ আছে ইয়াত আছে এটা x স্কয়াৰ আছে মাইনাস ইয়াত মাইনাস আছে মাইনাস মাইনাস প্লাস হ'ল ইয়াত কিমান হ'ব এতিয়া ডাঙৰ সংখ্যা আগত কি আছে মাইনাস আছে মাইনাস ইয়াত কিমান হ'ব 4x স্কয়াৰ তাৰ পিছত ইয়াত চোৱা এতিয়া এটো লগতে নমাই না 4x plus 5 নেক্সট চোৱা এতিয়া ইয়াত আছে তিনটা ইয়াত আছে দুটা আউট আনিব লাগিব সো কি আনিম এতিয়া প্লাস x কি হ'ব এতিয়া x স্কয়াৰ লগত হ'ব x কিউব নেক্সট কি আছে এলত ইনটু কৰি লিখিব 1x হলে অনলি x হলে ইয়াত হৈ গ'ল x আৰু কি আছে x স্কয়াৰ প্লাস মাইনাস x স্কয়াৰ সো এটো কি হ'ব এতিয়া এটো কাটে গুচি যাব ইয়াত মাইনাস এডাল আছে এই মাইনাস কি হৈ গ'ল প্লাস হৈ গ'ল প্লাস মাইনাস আছিল 4টা আছিল ইয়াত 3 এটা আছে কেটা থাকিব 3x স্কয়াৰ ইয়াত হৈ গ'ল মাইনাস আছিল মাইনাস প্লাস মাইনাস হৈ গ'ল ইয়াত 3টা x আছিল তলত আছে এটা x কেটা থাকিব 3টা x থাকিব ইয়াত ডাঙৰ সংখ্যাটোৰ আগত প্লাস আছে নে প্লাস কি হ'ব ইয়াত 3x প্লাস কিমান হ'ব 5 এতিয়া চোৱা ইয়াত x স্কয়াৰ আছে ইয়াত x স্কয়াৰ আছে
নাই কি তিনিটো নাই চ' তাৰপিছত ইয়াত কি নাই তিনি নাই কিন্তু ইয়াত ডাঙৰ সংখ্যা আগত কি আছিলে মাইনাছ আছিলে ইয়াত মাইনাছ থাকি গৈছে এতিয়া ইয়াত কি নাই তিনি নাই ইয়াত মাইনাছ থ্ৰী লাগে ন এতিয়া চ' ইয়াত মাইনাছ থ্ৰী দিওঁ 3x স্কুৱেৰ মাইনাছ 3x স্কুৱেৰ তাৰপিছত কি হ'ব 1 আছে প্লাছ মাইনাছ মাইনাছ 1 3 গুণ 3 মাইনাছ 3 তাৰপিছত x আছে 3x মাইনাছ প্লাছ মাইনাছ 3x তো হৈ গ'ল এতিয়া এইটো কাটা গুচি গ'ল ইয়াত মাইনাছ আছিলে ইয়াত মাইনাছ আছে এইটো কাটা গুচি গ'ল এতিয়া মাইনাছ মাইনাছ প্লাছ প্লাছ 3 8 ইমান থাকি গ'ল এতিয়া আমি কি পালোঁ ইয়াত ভাগফল এইটো পাইছোঁ ভাগ এইটো পাইছোঁ এতেকে ইয়াত ভাগফল কেন পাইছোঁ ভাগফল x স্কুৱেৰ প্লাছ x মাইনাছ 3 আৰু ভাগ এক পোৱা গৈছে আমাৰ 8 নেক্সট কুৱেশ্যনটো দিছে আমাৰ নেক্সট কুৱেশ্যন দিছে 3 নম্বৰ সলিউশ্যন কি দিছে ইয়াত ধৰো ইয়াত p of x দিছে x to the power 4 minus 5x plus 6 আৰু g of x দিছে 2 minus x square এতিয়া চোৱা আমি 2 নম্বৰত যেনেকৈ একাধিক্ৰমে ঘাতটো থকাটো এই মাত্ৰাটো মিলাই লৈছিলোঁ ইয়াতে মিলাই ল'ম এতিয়া ইয়াত আমাৰ কিমান হ'ব এইটো এতিয়া x to the power 4 plus 0 into x cube plus 0 into x square minus 5x plus 6 হৈ গ'ল আমাৰ p of x এইটো আছে g of x এইটো আছে এতিয়া g of x এৰে p of x ক হৰণ কৰি আমি পাওঁ কেনে পাম এতিয়া চাওঁ g of x 2 minus x square আছে ডিভাইড কি আছে x to the power 4 plus x cube plus x square minus 5x plus 6 this one ইয়াত আছে 2 আমি এতিয়া কৰিম এতিয়া ইয়াত আছে 2 minus x square আছে সো আমি কি কৰিম এতিয়া এইটো আমি প্ৰথমতে এই বহুপদটোকো মিলাই ল'ম এইটো আমি কেনেকৈ মিলাম এতিয়া এই x যদি স্কুৱেৰটো এফালে আহি যায় তাৰপিছত একাধিক্ৰম মিলাম যেনেকৈ এইটো মিলাইছোঁ ন ঠিক এইটো এনেকৈ মিলাম এতিয়া এইটো কি হ'ব এতিয়া এইটো আমি জাষ্ট ধৰি লৈছোঁ এই 2টো পিছফালে লৈ আনো ইয়াত প্লাছ আছে ইয়াত প্লাছ 2 দিয়া মাইনাছ x স্কুৱেৰ মাইনাছ হৈ গ'ল এতিয়া ইয়াত আছে 4টা আছে ইয়াত 2টা আছে আৰু ইয়াত 2টা নিবলৈ কি কৰিব লাগিব আৰু 2টা দিব লাগিব x স্কুৱেৰ কিন্তু ইয়াত আছে মাইনাছ চিন আছে ন ইয়াত প্লাছ চিন আছে চ' ইয়াত প্লাছ চিন আনিবলৈ কি দিব লাগিব ইয়াত মাইনাছ চিন দিব লাগিব চ' মাইনাছে প্লাছ হ'ব x to the power 4 নেক্সট প্লাছ 2 আছে প্লাছ 2 আৰু মাইনাছ 2 কিমান হ'ব প্লাছ 2 আৰু মাইনাছ x স্কুৱেৰ ইনটু কৰিলে মাইনাছ 2x স্কুৱেৰ ক'ত আছে এইটো আছে ইয়াত হ'ব 2x স্কুৱেৰ প্লাছে মাইনাছে মাইনাছ হৈ গ'ল এইটো কাৰ কাটি গুচি গ'ল ইয়াত কিমান থাকিব এতিয়া এইটোতো 0 হয় ইয়াত থাকি যাব কিমান 2x স্কুৱেৰ তাৰপিছত এইটো 0 নিলিখো ভেলু নাই এইটো তাৰপৰা ইয়াত হ'ব মাইনাছ 5x প্লাছ 6 এতিয়া চোৱা ইয়াত হৈ গ'ল এতিয়া x স্কুৱেৰ আছে তো x স্কুৱেৰ যদি ইয়াত আছে ইয়াতো আছে x স্কুৱেৰ কিন্তু ইয়াত 2 নাই ইয়াত 2 আনিবলৈ কি কৰিব ইয়াত 2 আনিব লাগিব ইয়াত মাইনাছ চিন আছে কিন্তু ইয়াত অলৰেডি মাইনাছ চিন আছে সো ইয়াত আমি ইয়াত মাইনাছ চিনটো নপঢ়িব ন কাৰণ কেলৈ ইয়াত কি হৈ গ'ল মাইনাছ ইয়াতো আছিলে আমি তো জানো ইয়াত ডিভাইড কৰিলে মাইনাছটো পায় মাইনাছ কি হ'ল প্লাছ হৈ গ'ল এই প্লাছটো নবহালেও হ'ব
সো ইয়াত আছে 2x আছে ইয়াত 2 আছে মাইনাসে মাইনাসে প্লাস হলে ইয়াত কিব এর মাইনাসলে কাটিবলৈ ইয়াত কিব ইয়াত মাইনাস দিব লাগিব তেতিয়া মাইনাসে মাইনাসে প্লাস হ'ব ইয়াত 2 টা দিয়া 2x কি হ'ব 2 দুগুণ 4 মাইনাসে প্লাসে মাইনাস 4 এটো সো এতিয়া এটো কাটি গুচি গ'ল মাইনাস फाइव एक्स क्या नब यार माइनास आছিলে माइनास माइनास प्लस प्लस 10 এটাকে ইয়াত ভাগফল মাইনাস এক্স স্কোয়ার মাইনাস 2 আৰু ভাগে কিমান আছে মাইনাস 5x প্লাস 10 ইমান আছে এতিয়া 2 নম্বৰ কৈছে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা এতিয়া আমাক উৎপাদক উলিয়াব আছে মানে কি দ্বিতীয় বহুপদটোক এটো প্ৰথম পদ t স্কয়াৰ মাইনাস t এর প্ৰথম বহুপদ আৰু 2 to t to the power 4 3t কিউব মাইনাস 2t 12 লগে এটো সেকেন্ড দ্বিতীয় বহুপদ এতিয়া আমাক এইটোৱে এটো হৰণ কৰিব কৈছে হৰণ কৰি পিনি ইয়াৰ উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব যদি হৰণ কৰি আমি ভাগ হেকটো শূন্য পাওঁ বাকি টকাটো শূন্য পাওঁ তেতিয়া ইয়াৰ উৎপাদক হ'ব যদি শূন্য নহয় উৎপাদক নহয় সো আমি কৈ চাওঁ এতিয়া কোৱেশ্চন নম্বৰ 2 1 ইয়াত বহুপদটো কি কৈছে ধৰি লওঁ p of x কিমান আছে t square t to the power 4 plus 3 নাই মাৰো p of x আছে আমাৰ p of x আছে এটো 2t to the power 4 plus 3t cube minus 2t square minus 9t minus 12 g of x আছে t square minus 3 so এটো হন কৰিম এতিয়া আমি পাৰত কুছাম ইয়া এতিয়া এনেকে লিখিলে হ'ল p of x g of x ৰে হৰণ কৰি পাওঁ কি পাওঁ এতিয়া সো এতিয়া হৰণ কৰি কি পাওঁ জিৰ' বেছি কিমান আছে t স্কুৱেৰ মাইনাছ 3 2t to the power 4 plus 3 2 cube minus 2t square minus 9t minus 12 this one ইয়াত আছে দুটা ইয়াত আছে চাৰিটা সো আমি এটা অলৰেডি কি দিব লাগিব 2t স্কয়াৰ হল 2t স্কয়াৰ কি হ'ব ইয়াত হ'ব 2t in 2t to the power 2 to the power 4 আহিলে নাই t চাৰিটা t আৰু 2 2 হৈ গ'ল আৰু কি আছে মাইনাস আছে মাইনাস প্লাস মাইনাস 3 2 ইনটু কি লিখাম 6t স্কয়াৰ t স্কয়াৰ হৰ ক'ত আছে এটো আছে माइनस प्लस माइनस क्या हम 6t स्क्वायर ये गसी गल थकिले क्या 3t क्यूब इतना से माइनस 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 प्लस प्लस ये गल माइनस इतना क्या हम इतना माइनस 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 प्लस हल प्लस माइनस माइनस इतना प्लस 6টা t স্কয়াৰ আছে মাইনাস 2টা 2t স্কয়াৰ আছে ইয়াত থাকিব এতিয়া 4টা থাকিব 4টা t স্কয়াৰ এর ডাঙৰ সংখ্যা হত কি আছে প্লাস আছে ইয়াত কাৰণ তলত মাইনাস আছিল এটো মাইনাস আছিল সো মাইনাস মাইনাস প্লাস হৈ গল এন মামি হে তলত 90
মাইনাছ 12 নেক্সট কি আছে ইয়াত 3t আছে ইয়াত যদি 3t আছে ইয়াত আছে অনলি t আছে এতিয়া আমি কি দিব লাগিব এটা 3t দিব লাগিব প্লাছ 3t দিলে কি হ'ব ইয়াত এটা আছে ইয়াত দুটা আছে সো হ'ব 3t কিউব তাৰপিছত প্লাছ আছে মাইনাছ আছে 3 3 গুণ 9 9t কৰিছে এইটো 9t ইয়াত দিয়া আছে প্লাছ এটা আছে মাইনাছ প্লাছ মাইনাছ মাইনাছ এটো কৰব দিয়া এটো কাটা কাটি লিখিছো ইয়াত কি হ'ব 90 এটা আছে মাইনাছ 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 প্লাছ এটো কাটা কাটি গুছি যাব থাকিব কিমান 4t স্কয়াৰ মাইনাছ 12 এতিয়া চোৱা ইয়াত t স্কয়াৰ আছে ইয়াত আছে t স্কয়াৰ 4 লাগে সো ইয়াত মই কিনো প্লাছ 4 into t square হলে 4t square তাৰপিছত এটো হৈ গল 4t square 3 গুণ 12 প্লাস এ মাইনাস সো এটো কি হ'ব এটো কাটাৰ গুছি গল এর মাইনাস আছে মাইনাস প্লাস এটো কাটাৰ গুছি গল থাকিলে কিমান 0 এটাকে কি লিখিম ভাগফলটো ও ভাগহেক শূন্য গতিকে কি আছিলে 3t minus 3 আৰু কি আছিলে এটো নেক্সট টু 2 to the power 4 plus 3t square minus 2t square minus 9t minus 12 বহুপদৰ উৎপাদক হয় মানে নেক্সট টু চাও 2 নম্বৰ কি আছে 2 নম্বৰ সলিউশন 2 নম্বৰ আছে কি আছে 2 নম্বৰ আছে ইয়াত p of x কিমান আছে 3x to the power 4 plus 5x cube minus 7x square plus 2xx plus 2 g of x আছে x square plus 3x plus 1 এতিয়া আমি এটা হৰণ কৰি মই এটা হৰণ কৰি চাম এতিয়া হৰণ কৰি লিখিলে পাম এতিয়া এটো হৰণ কৰি মই এটা হৰণ কৰি দিছো x square plus 3x plus 1 হৰণটো আছিল 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 ইয়াত x square আছে ইয়াত আছে 3x square এটা আনিব কি লিখিব আমি 3x 3x দিলে কি হ'ব 3x ইয়াত চাৰিটা আছে দুটা আছে আৰু এটা দিয়া দুটা দিয়া 3x to the power 4 next 3 3 গুণ 9 9x cube plus 9x cube next তাৰপিছত কি আছে 9x cube next কি আছে 1 3x square x square x square plus 3x square দিছো এটো কাটা গুছি গল এটো কি হ'ব দিয়া এটো হ'ব তোমাৰ এর মাইনাস আছিল এর মাইনাস সো প্লাস এ মাইনাস not 9x cube or 5x cube লিখি হ'ব minus 4x cube plus a minus plus 7x square 3x square minus 10
x square plus 2x plus 2 next हो गया next to यार माइनस আছে so মাইনাস ডাল দিম দিয়া মাইনাস উলিয়াবই লাগিব ইয়াত আছে x কিউব আছে ইয়াত আছে x স্কয়ার আছে সো ইয়াত আমি এটা দিম 4x into 4x into x square is equal 4x cube minus है plus है minus next क्या है 3x into 4x 3 से गुण 12 12x to 12x square 3 से गुण 12 12x square তাৰপিছত minus plus minus next 4x into 1 plus minus 4x यार से माइनस माइनस में से प्लस होल ये कर दिया यार से माइनस माइनस में से प्लस प्लस में से माइनस क्या ना वो 12টা পা 10টা গুছি গলে থাকিব 2x यार से माइनस माइनस में से प्लस होल प्लस 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 माइनस 6x प्लस 2 এতিয়া 2x square আছে ইয়াত x square আছে কিম দিম প্লাস 2 দিছাম 2x square 2 3 গুণ 6 6x প্লাস 2 গুণ 2 এটো কাটি গল এটো কাটা গল এটো কাটি গল হেল কিমান 0 শূন্য লালে এটাকে p of x আৰু u of x ৰ বহুপদৰ ভাগহেক শূন্য গতিকে ইয়াৰ বহুপদটো উৎপাদক হয় ইমানে আছে নেক্সট কি আছে 3 নম্বৰ কি আছে সলিউশন p of x u of x u of x আছে আমাৰ x to the power 5 minus 4x cube plus x square plus 3x plus 1 x cube minus 3x plus 1 এইটো আমি এতিয়া আকৌ মিলাই ল'ব লাগিব বহুপদটো একাধিক মিলাই নাই চলো ইয়াৰ মাত্ৰাটো 2 3 5 আছে চাইটো নাই সো আমি কি কৰিম p of x equal x to the power 5 minus plus 0 into x to the power 4 minus 4x cube plus x square plus 3x plus 1 ठीक है यार আমি হর্ন কই পয়েন্টে কেনে পাম x কি এতিয়া এর কই চাও কেমন আছে x আছে 3টা আছে 5 আছে ইয়াত আমি দিম x স্কয়ার x to the power 5 হবো নেক্সট কি আছে প্লাস আছে মাইনাস আছে প্লাস মাইনাস আছে মাইনাস মাইনাস 3x cube 3x cube plus minus minus plus 1 আছে x square plus এটো কাটা গুছি গল এর কেন থাকিব এটা থাকিব তোমাৰ এটা আছে মাইনাস মাইনাস প্লাস প্লাস মাইনাস x cube এটা আছে প্লাস 3x plus 1 এটা কি দিম এটা আছে x cube আছে আমি ইয়াত সংখ্যা দিম -1
ইয়াত কিমান হ'ব x স্কোয়াৰ ইয়াত ডাঙৰ সংখ্যা এখন মাইনাছ আছিলে নহয় ইয়াত মাইনাছে হ'ব চ' সেইটো কাৰণে ইয়াত -1 এটা দিম আমি -1 নম্বৰ দিলে মাইনাছ এক্স কিউব 3x মাইনাছ মাইনাছ প্লাছ কিমান হ'ব 3x ইয়াত কিমান হ'ব প্লাছ মাইনাছ মাইনাছ 1 এটো কাটা গৈছে গ'ল কাটা গ'ল ইয়াতটো কাটা কৰি গ'ল নহয় মাইনাছ মাইনাছ প্লাছে হ'ল প্লাছে প্লাছে প্লাছ হৈ গ'ল চ' ইয়াত 2 থাকি গ'লে ইয়াত ভাগফলটো কিমান হ'ব শূন্য নহয় তেকে ইয়াৰ ভাগফল শূন্য নহয় গতিকে বহুপদ দুটাৰ উৎপাদক শূন্য নহয় ইমানটো কুৱেশ্যন নম্বৰ 3 দিছে আমাক যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x⁴ + 6x³ - 2x² - 10x - 5 ৰ বাকী আটাইবোৰ শূন্য উলিওৱা আমাৰ শূন্য দুটা দিয়া হৈছে আৰু আমি কেটা উলিয়াব লাগিব এর মাত্ৰা কিমান 4 আমি আৰু কেটা উলিয়াব লাগিব আৰু দুটা শূন্য উলিয়াব কৈছে আমি দুটা শূন্য অলৰেডি পাই আছো আৰু দুটা কি আছে উলিয়াব লাগিব এতিয়া আমাক ইয়াত দিছে ইয়াত শূন্য দুটা কি আছে শূন্য দুটা আছে √5/3 আৰু এটা কি আছে -√5/3 এইকেইটা মান আমি যদি এনেকে উলিয়াই লওঁ x মান দি আছে না আমাক শূন্য দুটা দি আছে x এটা মান কিমান দি আছে 5/3 আৰু কিমান দি আছে -5/3 এইকেইটা যদি আমি উলিয়াও এনেকে x 5/3 x -5/3 = 0 নেক্সট কি হ'ব x -√5/3 x minus a plus f আহিলে প্লাস √5/3 = 0 এতিয়া আমাৰ কি আছে এটা পালো আমি x - 5/3 এটা আছে x + 5/3 এতিয়া আমি এটা দেখাবা এটা আছে কি আছে x - 5/3 আৰু এটা কি আছে x + 5/3 so এইটো এতিয়া আমি এটা নিচাম এতিয়া x minus কিমান আছে প্ৰথমটো আছিল x minus আছিল ন x minus 5/3 আৰু কেটা কি আছিল x plus √5/3 এটা আমাৰ a minus b whole into a plus b ফৰ্মুলা পৰি আছে ন এর ফৰ্মুলা কি আছিল এতিয়া আমাৰ a minus b a plus b a square minus b square আসলে ন সো এতিয়া a square minus b square এটো a এটো b আসলে ন সো এতিয়া x square minus b কিমান আছে √5/3 এটো b square এতিয়া আমি জানো না √5 যদি উঠাই দিও only দুটা থাকি যাব এতিয়া x square minus কিমান থাকি যাব 5/3 থাকি যাব আমি এটো ধৰি লম এতিয়া g of x ধৰিম এটো এতিয়া আমি আমাক মানটো কিমান দিছিলে ইয়াত মান দিছিলে 3x⁴ plus 6x minus 2x² minus 10x এটো আমি উৎপাদক উলিয়াব লাগিব উৎপাদক এতিয়া g of x কিমান আছে x² minus এটা লিখিলো x² minus 5/3 ডিভাইড কৰিলে কি আছিল আমাৰ এতিয়া 3x⁴
plus 6x cube minus 2x square minus 10x minus 5 just what এইটো ইয়াত আছে x স্কয়াৰ আছে ইয়াত আছে 3x to the power 4 আৰু কি লাগিব এটা 3 এটা লাগিব এটা 3 এটা লাগিব আৰু x স্কয়াৰ লাগিব তো কিমান হ'ব 3x to the power 4 এইটো পাইটো ইনটু কৰিলে কি হ'ব এতিয়া এইটো চাবা এইটো কৰিবলৈ হলে দেখাই দিছে মই 5 by 3 into 3x square এই 3 কাটি গল থাকিলে কিমান 5x থাকিলে অকল 5x square আছে এই 5x square কি হ'ব দিয়া 5x square ক'ত আছে স্কয়াৰ ক'ত আছে এইটো স্কয়াৰ 5x square আগত কি আছে মাইনাস আছে মাইনাসে প্লাস কি হ'ব মাইনাস হ'ব এইটো কৈ দিয়া এইটো কাটা গুচি গল আসলে মাইনাস মাইনাসে মাইনাসে কি হল প্লাস প্লাসে মাইনাসে মাইনাস প্লাস 5 ৰ পৰা মাইনাস 2 কুছিলে কিমান থাকিব মাইনাস 3x স্কয়াৰ এটো নমায়না 6x কিউব মাইনাস 10x মাইনাস 5 আকৌ এই কিমান আছে 6x কিউব আছে ইয়াত আছে x স্কয়াৰ আছে এটা কি মানে আমি লিখব লাগিব প্লাস 6 x দি দিয়ে এত কি আনিব 6x to the power x কিউব আহিব নেক্সট কি হল এটো দি আছো এটো কেনে কৰিম এটো ঠিক এনেকে 5 by 3 into কিমান আছে 6x আছে এটো এটো কাটা গলে কিমান 2 যাব 5 into 2 10x 10x ইয়াত আছে 10x plus minus minus এটো কাটা গুছি গল ইয়াত আছিল মাইনাস মাইনাস মানে প্লাস হল এটো কাটা গুছি গল থাকিব কিমান মাইনাস 3x স্কয়াৰ মাইনাস 5 সো এতিয়া কিমান আছে ইয়াত আছে 3x স্কয়াৰ আছে ইয়াত x স্কয়াৰ প্লাস 3 দি দিয়া 3x স্কয়াৰ হৈ গল আকৌ কি থাকিলে এত 5 থাকিব চাগে 5 divide 3 into 3 3 কাটি গলে 5 প্লাস মাইনাস মাইনাস 5 এর মাইনাস আছে মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস কাটি গলে একিলে 0 আমি কেন বলো 3x স্কয়ার প্লাস 6x টি আমার ইয়াত আমি কি পালো p of x পাইছো p of x আমি কি আছিল p of x এটো আছিল না p of x 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 g of x আসলে এটো x square minus 5 by 3 যে আমি লিয়াব লাগে p of x লিয়াব p of x আমাৰ ফৰ্মুলা কি আছিল p of x is equal কি আছিল আমাক g of x into q of x plus r of x so আমি আর কি পাইছিলো দিয়া p of x লিয়াব লাগে ন আমি g of x পাইছিলো আমাৰ কি আছিল g of x আছিল এটো আছিল x square minus 5 by 3 into q of x কিমান আছিল q of x এটো হয় 3x square plus 6x plus 3 r কিমান আছিল r2 0 আছিল plus 0 r আছিল plus 0 এটো কৰা এতিয়া equal
x স্কোয়াৰ মাইনাছ 5/3 এতিয়া এইটো আমি এতিয়া যেনেকৈ 1.1 কৈছিলোঁ ঠিক তেনেকৈ আমি ইয়াৰ মধ্যমাৰ বহুপদটো ভাঙিম এতিয়া এইটো চাবা 3x স্কোয়াৰ প্লাছ 3x প্লাছ 3x হ'লেও 6x হ'ব 3x প্লাছ 3x ইকুৱেল 6x প্লাছ এইটো কি আছে 3 এইটো নিলিখিলে হ'ব 0 আছে চ' নেক্সট x স্কোয়াৰ মাইনাছ 5/3 এইটো চাওঁ এতিয়া 3x স্কোয়াৰ আছে ন 3x স্কোয়াৰ আছে আৰু 3x আছে এই দুটাৰ পৰা কমন কি আহিব 3x তাৰপিছত ইয়াত কি থাকিলে অনলি x প্লাছ ইয়াত কি থাকিলে 1 ইয়াৰ পৰা কি কমন আহিব ইয়াৰ পৰা 3 আহিব চাগে প্লাছ আহি গ'ল 3 ইয়াত কি থাকিলে x ইয়াত প্লাছ 1 চ' আমি ইয়াত কি পালোঁ এতিয়া x স্কোয়াৰ মাইনাছ 5/3 ইয়াত কি পাইছোঁ এটা পাইছোঁ x প্লাছ 1 আৰু এটা পাইছোঁ 3x প্লাছ 3 তিনিটা ওলাই গ'ল এতিয়া চাওঁ যেতিয়া এইটো x স্কোয়াৰ মাইনাছ 5/3 ইকুৱেল 0 হয় এতিয়া কি হ'ব x স্কোয়াৰ ইকুৱেল মাইনাছ এফালে নিলে কি হ'ব প্লাছ 5/3 যেতিয়া নেকি স্কোয়াৰে উঠাই দিম কি হ'ব তেতিয়া x ইকুৱেল প্লাছ মাইনাছ ৰুট অভাৰ 5/3 এতিয়া 5/3 এটা প্লাছ আছে এটা মাইনাছ আছে নেক্সট আৰু বা এইটো আছে x প্লাছ 1 ইকুৱেল 0 হয় তেতিয়া কি হ'ব x ইকুৱেল এফালে প্লাছ আছে এফালে কি হ'ব মাইনাছ 1 নেক্সট কি আছে আৰু এটা আছে আৰু যেতিয়া নেকি 3x প্লাছ 3 ইকুৱেল 0 হয় তেতিয়া কি হ'ব 3x ইকুৱেল মাইনাছ 3 x ইকুৱেল মাইনাছ 3/3 কাটিলে 1 x ইকুৱেল মাইনাছ 1 এতেকে নিৰ্ণয় শূন্যবোৰ কি কি আছিলে আমাক দুটা দিয়া আছিলে দুটা কি কি আছিলে ৰুট অভাৰ 5/3 মাইনাছ ৰুট অভাৰ 5/3 আমি আৰু দুটা কি পালোঁ -1 আৰু এটা কি পাইছোঁ -1 এমানে আনসাৰ নেক্সট চাৰি নম্বৰ কি আছিলে কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 x to the power x cube minus 3x square plus x plus 2 এটা বহুপদ g of x এ হৰণ কৰাৰ ভাগফল x minus 2 আৰু ভাগশেষ minus 2x plus 4 পোৱা গ'ল g of x উলিওৱা ভাগফল আৰু ভাগশেষটো দিয়া আছে আমাক এতিয়া ভাজকটো উলিয়াব লাগে চাওঁ কেনেকৈ উলিয়াব পাৰি দিয়া আছে কি দিয়া আছে p of x দিয়া আছে p of x দিয়া আছে x cube minus 3x square plus x plus 2 তাৰপিছত কি আছে qx দিয়া আছে x minus 2 r of x দিয়া আছে minus 2xx plus 4 আমাক কি ল'ব লাগে g of x যে আমি যে 1.1 ৰ কৈছিলো ইউক্লিডৰ বিভাজন প্ৰক্ৰিয়া তাৰ ফৰ্মুলাটো কি আছিল আসলে না a equal bq plus r এই ফৰ্মুলাটো ইউজ কৰিব লাগিব দিয়া আমি সো ইয়াত চাওঁ এতিয়া p of x equal g of x into q of x plus r of x so p of x কিমান আছিলে g of x কিমান আছিলে p of x কিমান লিখি দিয়া x cube minus 3x square plus x plus 2 equal আমাক g of x ল'ব লাগে ন so g of x into q of x কিমান আছে x minus 2 plus r of x কিমান আছে minus 2x plus 4
সৰ্ব প্ৰথমতে এইটো ভাঙি ল'ম এতিয়া x কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ x প্লাছ 2 ইকুৱেল g of x ইনটু x মাইনাছ 2 প্লাছে মাইনাছে মাইনাছ 2xx প্লাছে প্লাছে প্লাছ 4 এতিয়া কি কৰিম এই সংখ্যাত এই বহুপদটো এইটো চাইডে লৈ যাম এইফালে কি আছে এইফালে লৈ যাম ইকুৱেল x কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ x প্লাছ 2 এতিয়া এইফালে মাইনাছ 2x আছে এইফালে আনিলে কি হ'ব প্লাছ 2xx এইফালে আছে প্লাছ 4 এইফালে আহিলে মাইনাছ 4 ইকুৱেল এইটো কি আছে g of x ইনটু x মাইনাছ 2 এতিয়া এইটো কৰা এতিয়া x কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ ইয়াত এটা x আছে ইয়াত দুটা x আছে টোটাল কেইটা হ'ব 3x ইয়াত আছে প্লাছ 2 ইয়াত আছে মাইনাছ 4 মাইনাছ 2 ইজ ইকুৱেল g of x এফালে গ'ল x মাইনাছ 2 এটা এইটো আৰু এইটো ইউনিটটো হৈছে এইফালে যদি ডিভাইড কৰি দিওঁ এইটো কৰি দিব তলত আহি যাব চ' কৰি দিয়া g of x ইকুৱেল x কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ 3x মাইনাছ 2 তলত কি আছে x মাইনাছ 2 হৈ গ'ল এতিয়া x কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ 3x মাইনাছ 2 x মাইনাছ 2 ৰে হৰণ কৰি পাওঁ x কিউব মাইনাছ 3x স্কুৱেৰ মাইনাছ ডিভাইডেড x মাইনাছ 2 এইটো ডিভাইড কৰি চাম এতিয়া ইয়াত আছে এটা আছে ইয়াত তিনিটা আছে চ' ইয়াত কিমান দিম x স্কুৱেৰ দিম ইয়াত হ'ব x কিউব নেক্সট কি আছে মাইনাছ আছে মাইনাছ প্লাছ মাইনাছ 2x স্কুৱেৰ 2x স্কুৱেৰ মাইনাছ প্লাছ মাইনাছ এইটো কাটি গ'ল ইয়াত থাকিলে কিমান ইয়াত আছে মাইনাছ আছে মাইনাছে মাইনাছে প্লাছ প্লাছে মাইনাছে মাইনাছ হ'ব 3x স্কুৱেৰ পিছত x স্কুৱেৰ ডাঙৰ আগত কি আছে মাইনাছ চ' মাইনাছ x স্কুৱেৰ এইটো প্লাছ 3x মাইনাছ 2 এতিয়া মাইনাছ আছে মাইনাছ ইন দিয়া x স্কুৱেৰ হ'লে x এটা আহিব x স্কুৱেৰ মাইনাছে প্লাছে মাইনাছ 2x মাইনাছে মাইনাছে প্লাছ 2x এইটো কাটি গুচি গ'ল ইয়াত আছে মাইনাছ 2xৰ পৰা 3x গ'লে কিমান হ'ব অনলি x মাইনাছ 2 ইয়াত হ'ব প্লাছ এইটো 1 দি দিয়া 1x ইনটু x ইজ ইকুৱেল প্লাছে মাইনাছে মাইনাছ 2 গুণ 2 কাটি গ'ল থাকিলে 0 ইমান ওলালে এতেকে g of x ইকুৱেল কিমান পালোঁ আমি x স্কুৱেৰ মাইনাছ x প্লাছ 1 ইমান আছে নেক্সট কি নম্বৰ আছে 5 নম্বৰ চাম কুৱেশ্যন নম্বৰ 5 কৈছে আমাক কেইটামান বহুপদ p of x g of x q of x আৰু r of x উদাহৰণ দিয়া যাতে ইহঁতে বিভাজন কলনবিধি সিদ্ধ কৰে p of x ৰ মাত্ৰা q of x ৰ মাত্ৰা সমান হ'ব লাগিব q of x ৰ মাত্ৰা সমান r of x ৰ মাত্ৰা হ'ব লাগিব আৰু 3 নম্বৰটো কৈছে r of x ৰ মাত্ৰা 0 হ'ব লাগিব চ' 1 নম্বৰ কৈছে এতিয়া p of x ৰ 1 নম্বৰ কি কৈছে p x ৰ মাত্ৰা কিমান হ'ব লাগিব ইকুৱেল q x ৰ মাত্ৰা ন চ' এতিয়া আমাক কৈছে কেইটামান বহুপদ এই উদাহৰণ দিয়া যাতে উদাহৰণ লৈ আমাক বিভাজন কৰিব বুলি কৈছে উদাহৰণ দিব কৈছে চ' আমি এতিয়া ধৰি ল'ম কি ল'ম q x ল'ম x স্কুৱেৰ লৈ ল'লোঁ প্লাছ x মাইনাছ 2 তাৰপিছত px ল'ম এতিয়া px ল'ম এনেকৈ ইয়াত
এইটো বহুপদত যিকোনো সংখ্যা এটা 4 6 7 10 যিকোনো এটা ইনটু কৰি দিওঁ আমি ল'ম 7 লৈ ল'ম ধৰ 7 লৈছোঁ 7 ইনটু কৰিলে 7 কিমান 7x স্কয়াৰ হৈ গ'ল প্লাছ ইয়াত হ'ল 7x মাইনাছ 14 এতিয়া px আৰু কিলোমিটাৰ কিউব x হৈ গ'ল জিঅ'ব x এতিয়া কেনেকৈ উলিয়াম জিঅ'ব x উলিয়াবলৈ q বাই p কৰি ওলাই যাব জিঅ'ব x ইজ ইকুৱেল q বাই p কৰা q কিমান আছে p by q কৰা p আছে তোমাৰ 7x স্কয়াৰ প্লাস 7x মাইনাস 14 তলত কিমান আছে q x স্কয়ার প্লাস x মাইনাস 2 और ऊपर 7 কমন আহিব থাকিব কিমান x স্কয়ার প্লাস x মাইনাস কিমান থাকিব 2 থাকিব লট কিমান আছে x স্কয়ার প্লাস x মাইনাস 2 এটো কাটা গল থাকিব কিমান 7 জিঅ' পেক কিমান আছে আমাৰ 7 আৰু r of x equal 0 listen ইয়াত p of x লিখব ন p of x দিছ আমাক p of x টো আমি যোনটো ধৰিছিল আমি এটো ধৰিছো ন p of x আমাক এটো লিখি দিব লাগে এতিয়া ফৰ্মুলা বিভাজন কৰণ বিধি ইউজ কৰি পিনে বিভাজন কৰণ বিধিটো কেনে আছিল আমাৰ আছিল p of x is equal g of x into q of x plus r of x equal g of x কেমন আছে g of x আছে আমাৰ 7 into q of x কেমন আছে q of x এটো আছে x square plus x minus 2 plus r of x কেমন আছে 0 7 এ এটো কোন দিলে কেন 7 square plus 7x minus 7 দুগুণ 14 এটো 7x square plus 7x minus 14 এটো হয় না 7x square plus 7x plus 14 so equal px এটো হয় লৈ গ'ল এটাকে ইহতে মানে আমাৰ উদাহৰণ আমি যোনটো উদাহৰণ লৈছিল উদাহৰণ এটা লৈছিল ইহতে বিভাজন কলন বিধিটো কি কৰে সিদ্ধ কৰে বা সত্যাপন কৰে আমাক সিদ্ধ কৰিব কৈছে আমি সিদ্ধ কৰে দেখাই দিছো 2 নম্বৰটো কৈছে কিউব অফ x ৰ মাত্ৰা কিমান ইকুৱেল r of x ৰ মাত্ৰা এটা আমি এক্সাম্পল লম এতিয়া আমি এক্সাম্পল লম এতিয়া সেম তেনেকৈ লৈছো কি হ'ব ইয়াত ধৰা হ'ল কিউব x লৈছো আমি x স্কয়াৰ প্লাস x plus 1 px লৈছো 4টা লম 4x square plus 4x plus 4 g of x হ'ব আমাৰ 4 r of x 0 এতিয়া ইয়াত চাও বিভাজন কলন বিধি ইউজ কৰি পিনে কি আছিল p of x টো p of x is equal কেনেকৈ লিখিব লাগিছিল g of x into q of x plus r of x equal g of x কিমান আছিল 4 into cube x square plus x plus 1 r 0 equal 4x square plus 4x plus 4 গুণ 4 0
এতিয়া ওলালে না আমি যোনটো লৈছিলোঁ এইটো হয় নাই 4x স্কুৱেৰ প্লাছ 4x এইটো হয় এতেকে ইহঁতে বিভাজন কলন বিধিটো সিদ্ধ কৰে নেক্সট 3 নম্বৰটো কি দিয়া আছিল 3 নম্বৰটো দিছে আমাক কি দিছে 3 নম্বৰটো rx ৰ মাত্ৰা শূন্য সো যোনটো নেকি r আছে r ৰ মাত্ৰা আমি শূন্য ল'ব লাগিব এটো ঠিক একচুয়ালি এটো আমি মাত্ৰাতে শূন্য ইয়াত যা লোৱা হৈছে না অলৰেডি এটো চাই এটো এতিয়া আমাৰ কি আছিল আমি px ৰ মাত্ৰা লৈছিলো 1 লৈছিলো ইয়াত আমি 0 লোৱা আছে 0 ল'ব লাগিব তো পইচা বা 0 3 নম্বৰ p of x ৰ মাত্ৰা equal 0 চাও ধৰা হল p of x equal x to the x cube plus 2x square minus x minus 2 আমাক কিছে r মান 0 লব না 0 g of x equal x square minus 1 cube of x equal x plus 2 আৰু r of x is equal 0 এতেকে p of x equal কেন কব হৈছিলে আর ফর্মুলা কি ছিল g of x into q of x plus r of x equal g of x কেন আছিল x square minus 1 into q of x কেন আছিল x plus 2 plus r of x 0 equal এটো ফর্মুলা সূত্র নাই আমাৰ a square a plus b b a minus b সূত্র নাই আমাৰ সো এটো আমি এটো পূৰণ কৰিছো আগত আমি এটো কেনেকৈ পূৰণ কৰিব লাগে x আৰু x স্কয়াৰ আছে x এটা আছে কেন হ'ব x কিউব হ'ব x plus 2 plus a plus a plus twice x square এটো হৈ গ'ল এটো কৰিম মাইনাস আছে মাইনাস দিব মানে কি মাইনাস a plus a minus হ'ল x 1 2 2 গুণ 2 plus a minus 2 কিমান হ'ব এটো আমি x কিউব plus twice x square minus x minus 2 এটো আমি লৈছিলো সঁচাকে এটো ওলালে মানে